বন্ধু-বান্ধৱীসকল, জনপ্ৰিয় অভিনেত্ৰী প্ৰীতি কংকনাৰ খবৰটো পালেনে? তেওঁৰ স্বামী সীমান্ত শেখৰে লাইভ আহি সকলো ক'লে অসমবাসী ৰাইজৰ আগত। এতিয়া তেওঁলোকে অসমবাসী ৰাইজৰ আশীৰ্বাদ বিচাৰিছে। আপোনালোকে যদিহে অভিনেত্ৰীগৰাকীৰ খবৰটো জানিব বিচাৰে তেনেহ'লে ভিডিঅ'টি অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব। হেল্ল' বন্ধু-বান্ধৱীসকল, আপোনালোকক আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আপোনালোকে নিশ্চয় প্ৰীতি কংকনাৰ অভিনয় চাই ভাল পায়, গতিকে তেওঁৰ বাবে এটা লাইক কৰি দিব। এতিয়া জানো আহকচোন অভিনেত্ৰীগৰাকীৰ খবৰটো কি। এতিয়াতো আপোনালোকে গম পাইছে যে বলিউডৰ বহুতো অভিনেতা অভিনেত্ৰীসকলে অসমত আহি শ্বুটিঙৰ কাম আৰম্ভ কৰিছে। সেই সময়তে এটা অসমবাসীৰ বাবে ভাল খবৰ আহি পৰিল। আমাৰ অতি মৰমৰ অভিনেত্ৰী প্ৰীতি কংকনায়ো চান্স পাইছে হৃতিক ৰোশনৰ সৈতে অভিনয় কৰিবলৈ। এই কথাটিকে তেওঁৰ স্বামী সীমান্ত শেখৰে নিজ ছ'চিয়েল মিডিয়া হেণ্ডেলত শ্বেয়াৰ কৰি অসমবাসী ৰাইজক জনালে। অভিনেত্ৰী প্ৰীতি কংকনালৈ আমাৰ চেনেলৰ তৰফৰ পৰা অলেখ অযুত শুভকামনা জনায়।